নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ' লৈ স্কুটি নোপোৱা সকলৰ বাবে আজিৰ ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিছুমানে মোক সুধি আছে যে আমি স্কুটি পোৱা নাই এতিয়া আমি কি কৰিম কি কৰিলে স্কুটি পোৱা যাব আৰু কিছুমানে মেৰিট লিষ্টত নাম আহা নাই বুলি কৈ আছে যদি স্কুটি পোৱা নাই তেন্তে কি কৰিবা আৰু যদি মেৰিট লিষ্টত নাম আহা নাই তেন্তে কি কৰিবা এতিয়ালৈকে স্কুটি নাপালে আৰু মেৰিট লিষ্টত নাম নাহিলেও তোমালোকে চিন্তা নকৰিবা কাৰণ তোমালোকৰ এটা কাম আছে কৰিবলগীয়া যেটো কাম কৰিলে তোমালোকে স্কুটি পাই যাবা তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম কি কৰিলে স্কুটি পাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকা তোমালোকে ইতিমধ্যে গম পাইছা যে 30 নৱেম্বৰৰ পৰা স্কুটি বিতৰণ কৰা হৈ আছে আৰু বহুতে মোক সুধি আছে যে ডিলাৰত ডকুমেন্ট জমা দিলো কিন্তু এতিয়ালৈকে স্কুটি পোৱা নাই ডকুমেন্ট জমা দিছা যিহেতু চিন্তা নকৰিবা স্কুটি পাই যাবা হয়তো দুদিনমান পলম হ'ব পাৰে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাইছো যে যিসকলে এতিয়ালৈকে স্কুটি পোৱা নাই তোমালোকে তোমালোকৰ কলেজৰ প্ৰিন্সিপাল ছাৰৰ পৰা এখন এপ্লিকেশ্যন লৈ কাউন্সিল অফিচত জমা দিব লাগিব আৰু জমা দিলে কেইদিনমান ভিতৰতে তোমালোকে স্কুটি পাই যাবা